আজি আমি ইয়াত একগোট হোৱাৰ কাৰণ এটাই আমি প্ৰতিবাদ কৰিব আহিছোঁ কিহৰ কাৰণে পানীৰ কাৰণে মানুহ জীয়াই থাকিবলৈ পানী অত্যন্ত প্ৰয়োজনীয় মোদী চৰকাৰে জল জীৱন আছে ঘৰ ঘৰ নল ঘৰ ঘৰ জল ঘৰ ঘৰ নল ঘৰ ঘৰ জল যি আঁচনি আমাৰ অসমতো ৰূপায়িত হৈছে অসমৰ বিভিন্ন অঞ্চলত ৰূপায়িত হৈছে আৰু ভাৰতৰ প্ৰত্যেক ৰাজ্যত হৈছে কিন্তু অসমত 80% স্কিম সাকসেস হোৱা নাই যিমান দেখিলোঁ কোনো পানী পোৱা নাই কিয় ইয়াত ইণ্টাৰেষ্ট দিয়া নাই কিয় দিয়া নাই মোদী চৰকাৰে ইণ্টাৰেষ্ট দিয়া নাই বা আৰু এটা মানে ক'ব গ'লে এইটো এটা চিণ্ডিকেট খুলিছে এইটো মই দেখিলোঁ 200 কিমান কোটি টকাৰ কাম দেখি আচৰিত লাগিছে ইমান বৃহৎ এটা টকা প্ৰকল্প বনাই ৰাইজক ঠগি আছে এই টকাটো কিন্তু ঠিকাদাৰসকলে খাব পোৱা নাই আমি জনামতে এইবিলাক কাম পাওঁতে বহুত টকা খৰচা কৰে প্ৰতিজন ঠিকাদাৰে 5% 20% দি টকা আনি পেলাই কাম আনিবলগীয়া হয় আৰু এই মেটেৰিয়েলবিলাক বাহিৰৰ পৰা ছাপ্লাই আহে গুজৰাটৰ পৰা ই মেচিন দেখিছে পাইপ দেখিছে তাৰমানে এজ এ হ'ল পইচাটো বাহিৰলৈ গুচি যায় ইয়াৰ ঠিকাদাৰজনে মই জনামতে অকল লেবাৰ পেমেণ্ট কৰি কামটো চলাই থাকে বুজিছেনে আৰু তাৰো পইচা পোৱা নাই আল্টিমেটলি পইচাবোৰ বাহিৰলৈ গৈ আছে এই আঁচনি অসমত ফ্লপ শ্ব' হৈছে কাৰ্যকাৰী অভিযন্তা আছে বা আমাৰ শোণিতপুৰ জিলাৰ যি আয়ুক্ত মহাশয় আছে মহোদয় আছে তেওঁলোকে নজৰ কৰক আৰু তাতোকৈ ইম্পৰ্টেণ্ট এই বিভাগৰ যিজন আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বুলি কয় বৰ কথা কয় যথেষ্ট কথা কয় তেওঁ কিন্তু তেওঁৰ নিজৰ আঁচনি এনেকুৱা অৱস্থা লাজ পাব লাগে আৰু মানুহক ইমান ঠগিব নাপায় বিজেপিয়ে চব ফালৰ পৰা ঠগি আছে আমাক এই ন্যূনতম পানীকণকে খুৱাব পৰা নাই পানীকণে খুৱাব নহয় বেলেগ কি খুৱাব